পাহঁতকো জিলিকি হোটেলতে ৰৈ থাকিব দিছিলোঁ আৰু চবে একেলগে তাতে চাহ খাম বুলি সোমালোঁ। ক'ত যাই আছা? হা জিলিকি চাহ খাবি নে পৰঠা? জিলিকিৰ এটা নাম আছেতো পৰঠাৰ কাৰণে পৰঠাৰ কাৰণে দেখো হা? দমদমা কলেজৰ ওচৰতে জিলিকি হোটেলখন আছে আৰু তাতে হাজোৰ ফালে গ'লে জিলিকি হোটেলত সোমাই চাহ খাব পাৰিব মন গ'লে। আৰু তাতে উন্নত মানৰ বস্তু পায় আৰু কৰ্মচাৰীবিলাকৰো ব্যৱহাৰ বহুত ভাল। আমিও সেইফালে গ'লে খায়ে যাওঁ চাহ বা পৰঠা আৰু তিনিও কথা পাতি এনেকৈ গৈ আছোঁ আৰু এইটো ৰাস্তাটো অলপ পৰিৱেশটো বহুত ভাল লাগে। সেউজীয়া দুফালে সেউজীয়া গছ গছনি আছে আৰু এনেকৈ আমি সুখ দুখৰ কথা পাতি গৈ আছোঁ। দেখিছে এইটো ৰাস্তা ইমান ভাল লাগে আৰু মাহঁতৰ ঘৰ গৈয়ে পালোঁ এয়া আৰু ঘৰ পায়ে আৰু চোতালত বহি লৈছোঁ আৰু